এয়া চাওক, মই আজি ভিডিঅ'টো বনাইছোঁ মানে জুবিনদাৰ কথা লৈহে বনাইছোঁ। কাৰণ জুবিনদা আজি 2026 ভোট চলি আছে, ভোট গ্ৰহণ কেন্দ্ৰ আৰম্ভ হৈছে। 7 বজাৰ পৰা সকলোৱে ভোট দি আছে শান্তি মনেৰে, সুস্থ মনেৰে। কিন্তু আমাৰ জুবিনদা আজি নাই। এইকেইদিন মানে সকলোৱে ভোটৰ নিৰ্বাচনত সকলোৱে নিজ নিজ প্ৰাৰ্থীৰ লগত সকলোৱে ফূৰ্তি মনেৰে মানে নিৰ্বাচনত লাগি আছে। এতিয়া বিহু আহিব, সকলোৱে বিহুত লাগিব। বিহুৰ উলাহ মালাহত সকলোৰে মন উৎফুল্লিত হৈ থাকিব। কিন্তু এইকেইদিন মই গম পালোঁ যে ইমানেই জুবিনদাৰ অনুৰাগী, ইমানেই জুবিনদাক ভাল পায়। কিন্তু যদি কেতিয়াবা কৈছে নাজানো, টিভি চালোঁ কিবা চালোঁ, জুবিনদাৰ কথাটো প্ৰায় মনত কৰাই নুশুনিলোঁ। জুবিনদাৰ অনুৰাগীবিলাকৰ কথাই কৈছোঁ, আমাৰ কথা কৈছোঁ, মনত কৰা নুশুনিলোঁ। আমিতো ক'ব পাৰোঁ যে 2026 যোন চৰকাৰে নাহক কিয় আমাক প্ৰথম আমাক লাগিব জুবিনদাৰ সত্যতাৰ আমাক বিচাৰ লাগিব। এইটোতো আমাৰ কাৰো মনতো অহা নাই, কোৱাও নাই। আৰু জুবিনদাৰ নাম লোৱাও সেনেকৈ শুনা নাই। কিয় জুবিনদা নাই মানে আজি 6 মাহ পাৰ হৈ গ'ল বোধহয়। জুবিনদা 6 মাহ হৈ গ'ল, অলপ আঁতৰ হ'ল মানে কিবা আমাৰ মনৰো আঁতৰ হৈ গ'ল নেকি। যেতিয়া আমি ছিংগাপুৰত জুবিনদাৰ এই বেয়া খবৰটো পাইছিলোঁ, সকলোৰে মানে জুবিনদাৰ অনুৰাগীবিলাক কেনেকুৱা হৈ গৈছিলে, যেনে অসমখন নচলিবই আৰু জুবিনদা নাথাকিলে। অসমত একোৱেই নাই, আমাৰ মানুহৰ দেখাত একোৱেই নাই, চলা ফুৰাই কৰিব নোৱাৰোঁ, কান্দি কাটি হুলস্থুল কি কোনে কিমান কি কৰিলে। কিন্তু এতিয়া নিৰ্বাচন প্ৰক্ৰিয়া কিমান ফূৰ্তি মনেৰে অনুৰাগীবিলাকে নিজ নিজ প্ৰাৰ্থীৰ লগত লাগি আছে। লাগি থাকিব লাগে, লাগি থাকিবই লাগিব। কিন্তু জুবিনদাৰটো কথা মনত কৰা নুশুনিলোঁ। এয়া আজি বৰষুণ দি আছে, নিৰ্বাচন আৰম্ভ হৈছে। এই বৰষুণত জুবিনদা তিতি আছে। চব জুবিনদাক আমি কোনো ভালকৈ ৰাখিব পৰা নাই। জুবিনদা য'তে আছে তাৰে পৰাইতো কষ্ট পাই আছে নেকি। সেয়া আমিতো মানে সেইখিনিও চিন্তা কৰিব লাগিব। আমি সকলো ৰাইজে মিলি হ'লেও চিন্তা কৰিব লাগিব। এইটো আমি কি জুবিনদাক মানে আমি লাহে লাহে পাহৰি পেলাইছোঁ নেকি। আমাৰ ভগৱান বুলি মানুহে জুবিনদা ভগৱান স্বৰূপ। এয়া বৰষুণ দি আছে আজি, বৰষুণ আজি ভোট 2026 ভোট গ্ৰহণ কেন্দ্ৰ চলি আছে। মই ভোট দি আহিলোঁ। এয়া মই ভোট দি আহিলোঁ, ভোট চলি আছে। এতিয়া বৰষুণ দি আছে, মই অকণমান এই ছাইডত মোবাইলটো ধৰি মানে লৈ আছোঁ। অকণমান যদি দূৰত যাব লাগে ছাতি লৈ যাব লাগিব। বৰষুণ দি আছে। এয়া মই মানে অকণমান ইয়াতে বৰষুণ নপৰে ইয়াতে মই মানে ভিডিঅ'টো বনাইছোঁ। জুবিনদা বৰষুণো দিলে, আজি ভোটো মানুহে ভোট দান কৰি আছে। সেইকাৰণে জুবিনদাক আগৰ পৰা মনত কৰি আছে, আজিও বহুত মনত পৰিছে। মই বোলো ভিডিঅ'টোকে বনাই লওঁ। জুবিনদা য'তে আছে ত'তে সুখত থাকক, শান্তিত থাকক। জুবিনদাৰ জয় হওক, জুবিনদাৰ সত্যতা ওলাই পৰক, এই ভগৱানৰ ওচৰত কামনা কৰি আপোনালোক সকলোকে নমস্কাৰ কৰি মই এই ভিডিঅ'টো কৰিছোঁ। ভাল লাগিছে যদি লাইক কৰিব, আগুৱাই নিয়াত সহায় কৰিব, কমেণ্ট কৰিব। ধন্যবাদ, নমস্কাৰ।